হেল্ল' আজি ভাবিছোঁ এটা লম্বা চোৰা ভিডিঅ' লৈ আহোঁ আপোনালোকৰ কাৰণে। শ্বৰ্ট ভিডিঅ'বোৰ লৈ আহোঁ হয়, কিন্তু শ্বৰ্ট ভিডিঅ'বিলাকত বেছি ধুনীয়াকৈ কাপোৰবোৰ দেখুৱাবলৈ নোৱাৰি, সময়টো কম হৈ যায়। সেইকাৰণে ভাবিছোঁ আজি এটা দীঘল ভিডিঅ' লৈ আহোঁ। আৰু এই দীঘল ভিডিঅ'টোত আজি আপোনালোকক মই দেখুৱাম পাজক যোৰা। এইবোৰ হৈছে পাজক যোৰা, ধুনীয়াকৈ মই মেলি মেলি ৰাখি দিছোঁ। এইবোৰ চাওক, পাজক যোৰা ধুনীয়াকৈ আছে। চাওক, মাৰ পাজক যোৰা আছে, প্ৰায় 60 মান পাজক যোৰা আছে। আপোনালোকে যেনেকুৱা ধৰণৰ বিচাৰে, যেনেকুৱা কালাৰ বিচাৰে, সকলো ধৰণৰ কালাৰ পাই যাব। এতিয়া আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই কিছুমানে সুধিছিলে মোক, দুই এজনে সুধিছিলে যে কি সূতাৰ হয়। সূতাটো হৈছে পদ্মিনী সূতা। এইযোৰ চাওক, মই খুলি থৈ দিছিলোঁ। এইযোৰ চাওক, বিভিন্ন কালাৰৰ পাই যাব। আপোনালোকে চিন্তা কৰিব নালাগে, ৰঙক লৈ চিন্তা কৰিব নালাগে। বাকী আপোনালোকে কাপোৰ চাওক, কোৱালিটি চাওক, ডিজাইন চাওক, বহুত বেছি ধুনীয়া হয়। গৰম দিন ঠাণ্ডা দিন বুলি ক'বলৈ নাই, সকলো সময়তে আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰে। আৰু ব্লাউজ পিচ সকলোতে পাব, তাৰ কাৰণে আপোনালোকে একো কথা ভাবিবই নালাগে। ব্লাউজ পিচটো দেখুৱাই আছোঁ মই কাপোৰযোৰৰ। এইটো হৈছে ব্লাউজৰ পিচ, আৰু এয়া সৰুকৈ ডিজাইন এটা আছে ধুনীয়াকৈ। আৰু ব্লাউজ পিচটো আপোনালোকে জোখমতে পাব, তাৰ কাৰণে চিন্তা কৰিব নালাগে। চাওক, বহল আছে, ধুনীয়াকৈ আহল বহল আছে। আৰু মেখেলাখন হ'ব আপোনাৰ এইখন চাওক, দেখিছে, এইখন হ'ব মেখেলা। অসমৰ বাহিৰৰ পৰা আপোনালোকে পাৰ্চেল অৰ্ডাৰ কৰিব পাৰিব, চিন্তা কৰিব নালাগে। কেৱল এড্ৰেছটো দিলে হ'ল। ইণ্ডিয়াৰ যিকোনো চুকৰ পৰা আপোনালোকে কাপোৰ ধুনীয়াকৈ অৰ্ডাৰ কৰিব পাৰিব। এতিয়া দ্বিতীয়তে আৰু এযোৰ লৈছোঁ হাতত। চাওক, এতিয়া ইমান কাপোৰ আছে, গোটেইখিনি কাপোৰ দেখুৱাব পৰাটো সম্ভৱপৰ নহয়। হ'লেও যিখিনি মোৰ হাতত পৰে সেইখিনি মই আপোনালোকক দেখুৱাম। বাকী যদি আপোনালোকৰ ভাল লাগে বা বেলেগ কালাৰ লাগে, তেতিয়াহ'লে আপোনালোকে মেছেজ কৰিব, হোৱাটছআপ কৰিব। আমাৰ নম্বৰটো স্ক্ৰীণত ওলাই থাকিব। এয়া চাওক, এইযোৰ চিম্পুল হয়। বাকী ইয়াত হালধীয়া ৰঙৰ ফুল আছে, লগতে ক'লা ৰঙৰ ফুল আছে। আৰু ইয়াৰ এইখন হ'ব মেখেলাখন। এইখন মেখেলাখন হ'ব। এয়া চাওক, এখন মেখেলাখন হ'ব। খুব ধুনীয়া এযোৰ মৰম লগা কাপোৰ, চিম্পুল হয়, ধুনীয়া হয়। দামটো বৰ বেছি এটা নহয়। এয়া ব্লাউজ পিচ হয়, ব্লাউজ পিচ চিম্পুল হয়। চাওক, পাজক যোৰাত প্ৰায়ভাগ ব্লাউজ পিচ চিম্পুলে থাকে, কিন্তু কেতিয়াবা ক'ৰবাত অলপ হেভিকৈ থাকে। এতিয়া মই অকণমান ভাল এযোৰ দেখুৱাই আছোঁ। ভাল মানে সকলোবোৰ ভালেই দেই, বেয়া নাপাব আপোনালোকে। এইযোৰ চাওক, এইযোৰ অকণমান বেছিকৈ ফুল আছে। চাওক, দেখিছে, অলপমান ওপৰলৈকে ফুল আছে, দেখিছে, ওপৰলৈকে ডিজাইনটো দিয়া আছে। আৰু কালাৰ কি বঢ়িয়া, কি মজা কালাৰ। চাওক, ব্লু, হোৱাইট, ৰেড, দেখিছে, লগতে য়েল্ল' আৰু ৰেড কালাৰৰ ফুল তোলা হৈছে। কিবা এটা ভাল লাগিছে কাপোৰযোৰ, নহয়নে বাৰু? চাওক, দেখিছে, কিমান ধুনীয়া, কি সুন্দৰ। আৰু এইবোৰ কাপোৰ মানে আপোনালোকে যেতিয়াই তেতিয়াই পিন্ধিব পাৰে, কোনো চিন্তা নাই। ধুম বুলি ক'লে ধুব পাৰে, কোনো বেয়া হ'বলগীয়া কথা নাই। এইখন মেখেলাখন হয়, চাওক, বিৰাট ধুনীয়া, বিৰাট ধুনীয়া। কিমান আপোনালোকক লাগে সকলোবোৰ ৰঙৰ পাই যাব। এবাৰ ভালকৈ দেখুৱাই দিয়া, মানে কোনটো কালেকশ্যন কি কি ৰঙৰ আছে সেইবোৰ এবাৰ ভালকৈ দেখাই দিয়া। চাওক, যদি আপোনালোকক ইয়াৰে ভিতৰত যিকোনো পচন্দ লাগিছে, তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বট লৈ থ'ব আৰু আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নম্বৰটো স্ক্ৰীনত ওলাই আছে, দেখিছে, চাওক, স্ক্ৰীনশ্বট লৈ থ'ব। মই ধুনীয়াকৈ দেখাই দিছোঁ। ধুনীয়া ধুনীয়া ৰঙত আছে, ধুনীয়া ধুনীয়া কালাৰত আছে, আৰু ধুনীয়া ধুনীয়া ডিজাইনতো আছে। চিম্পুলটো মই দেখুৱালোঁ আপোনালোকক প্ৰথমতে। এইবোৰ হৈছে চিম্পুল, মাত্ৰ ঘাইটো আছে, বাকী ওপৰত ফুল নাই। আৰু এইবোৰ চাওক, ওপৰলৈকে ফুল আছে, ঘাই আছে, লগতে ওপৰলৈকে ডিজাইনো আছে। এইবোৰ আছে, এইবোৰ আছে, এইবোৰ আছে, এইবোৰ আছে, এইবোৰ এনেকৈ পাব আপোনালোকে, দেখিছে। দাম ইমান এটা ডিফাৰেঞ্চ নহয়, অলপ চলপ মানে ডিফাৰেঞ্চ হ'ব আৰু। বাকী চাওক, আৰু এইবোৰ চাওক, যিযোৰ ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট ল'ব। আৰু ফটো যদি চাবলৈ বিচাৰে, আমাৰ এটা নম্বৰ আছে, সেই নম্বৰটোত হোৱাটছআপ কৰিব, আমি ধুনীয়াকৈ আপোনালোকক ফটো পঠিয়াই দিম। আৰু এযোৰ দেখুৱাই দিওঁ। এইযোৰ চাওক, এইযোৰ ৰঙা ৰঙৰ, লগতে বগা ৰংটো মিক্স আছে বাৰু ইয়াত। দাম বেছি নহ'ব, কিন্তু কাপোৰ বঢ়িয়া হ'ব। চাওক, এইযোৰ চাওক, এইযোৰ বহুত ধুনীয়া, দেখিছে। এয়া চাওক, বাকী ইয়াৰ এইখন হ'ব মেখেলাখন। ইমানখিনি ওপৰলৈকে আপোনালোকে ফুলৰ ডিজাইনটো পাই যাব মেখেলাখনত। আৰু ইয়াৰ ব্লাউজ পিচটো হয় ধুনীয়াকৈ। আৰু এযোৰ আপোনালোকক মই দেখুৱাই আছোঁ, ব্লু কালাৰৰ এযোৰ দেখুৱাই দিওঁ আপোনালোকক এতিয়া। বিৰাট ধুনীয়া কাপোৰ, ৱাও ৱাও। এইযোৰ চাওক, মোৰ নিজাববীয়াকৈ এই কাপোৰযোৰ বহুত বেছি পচন্দ লাগিছে। এয়া চাওক, এইযোৰ চাওক, ব্লু কালাৰৰ, ওপৰলৈকে ধুনীয়াকৈ ফুলৰ ডিজাইন আছে, ৰঙা আৰু ক'লা। বিৰাট মজা এই কাপোৰযোৰো। আৰু যিযোৰ কাপোৰ ভাল লাগে, সোনকালে দেৰি নকৰি আপোনালোকে স্ক্ৰীনশ্বট লওক আৰু আমাৰ সৈতে হোৱাটছআপ কৰক। কাৰণ
যদি আপোনালোকে পচন্দ কৰা কাপোৰযোৰ বেলেগে লৈ লয় তেতিয়া আপোনালোকৰ মনটো বেয়া নালাগিব জানো সেইকাৰণে যদি পচন্দ কৰিছে এতিয়া মেছেজ কৰক আমাৰ নম্বৰ স্ক্ৰীনত ওলাই আছে দেখিছে আৰু আমাৰ ধেমাজি মাটিশালত বোৱা যিকোনো ধৰণৰ কাপোৰ আপোনালোকে পাই যাব অসমীয়া কাপোৰ হওক মিচিং কাপোৰ A to Z আপোনালোকে মনোজ ভাই ফেশ্বনত পাই যাব হোৱাটছআপ নম্বৰটো আমি স্ক্ৰীনত দি ৰাখিছোঁ হোৱাটছআপ কৰিব বাকী ধুনীয়াকৈ আপোনালোকে এড্ৰেছ দিয়াৰ পাছত আপোনালোকৰ এড্ৰেছত আমি পঠিয়াই দিবলৈ পাৰিম মিচিং কাপোৰ বহুত আছে ফুল থকা মই বেলেগ এটা ভিডিঅ' বেলেগ দিনাখন লৈ আহিম বাৰু আজি এইটো ভিডিঅ' মই প্ৰস্তুত কৰিলোঁ আপোনালোকৰ কাৰণে শ্বৰ্ট ভিডিঅ' বনালে শ্বৰ্টকৈ দেখুৱাব পাৰি লং ভিডিঅ' বনালে অলপ লংকৈ দেখুৱাব পাৰি সেইটো কাৰণে লং ভিডিঅ'টো এটা বনালোঁ আৰু বহুত দিনৰ মূৰত বাকী আকৌ আহিম এটা সুন্দৰ ভিডিঅ'ত আকৌ লগ পাম আপোনালোকৰ লগত আজিলৈ ধন্যবাদ